Hello guys, welcome to my channel Jonaki Films. আজি আমি পৃথিৱীৰ সকলোতকৈ দুখ লগা জম্বি সিনেমাখনৰ কাহিনী চাম। বলক ভিডিওটো আৰম্ভ কৰো। এই সিনেমাখনৰ আৰম্ভণিতে আমি এজন মিনি ট্ৰাক চালকক দেখিবলৈ পাওঁ, যাৰ ট্ৰাকখনে হৰিণা এটাক খুন্দায়। কিন্তু আচৰিত কথাটো আছিল যে ইমান বেয়া দুৰ্ঘটনা এটাৰ পিছতো হৰিণাটোৰ মৃত্যু নহয়, চকুৰ ৰং সলনি হয় আৰু এতিয়া ইয়াক একেবাৰে স্বাভাৱিক দেখা নাযায়। আসলতে ইয়াত বিঅপি পৰা জম্বি ভাইৰাছৰ বাবে সকলো ইনফেক্টেড হৈছে। ইয়াৰ পিছত আমি এই মানুহজনক দেখিবলৈ পাওঁ, যাৰ নাম লি হয়। তেওঁ কোম্পানীৰ এজন ফাণ্ড মেনেজাৰ আৰু তেওঁ নিজৰ কামত অতি ব্যস্ত থাকে, যাৰ বাবে তেওঁৰ ডিভোৰ্স হৈছে। লি ছোৱালীৰ নাম সোৱান আৰু আজি তাইৰ জন্মদিন, গতিকে লি তাইৰ বাবে এটা উপহাৰ আনে। কিন্তু যেতিয়া সোৱানে সেই উপহাৰটো খুলি চাই, তেতিয়া তেওঁ এই উপহাৰটো দেখি একেবাৰেই সুখী নহয়, কাৰণ এবাৰ দিয়া উপহাৰটো আৰু যোৱাবাৰো দিয়া উপহাৰটো একে। লি নিজৰ কামত ইমানেই ব্যস্ত যে তেওঁৰ মনতে নাই যে তেওঁ পুনৰ একেটা উপহাৰ নিজৰ ছোৱালীজনীক দিলে। গতিকে সি লাজ পাই সোৱানে দেউতাকক কয় যে তেওঁ মাকক লগ কৰিব বিচাৰে। গতিকে সি আৰু সোৱানে মাকৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। পিছৰ দিনা সিহঁতে বুসানলৈ যোৱা ৰেল ষ্টেচন পালেগৈ। ছোৱালীজনীৰ সৈতে ৰেলত বহিলে। এই ৰেলখনত বহু মানুহ আছিল, য'ত বেছবল দলৰ বহু খেলুৱৈ আছিল। এই দলটোত য়াং নামৰ এজন ল'ৰা আছিল, যাৰ এগৰাকী প্ৰেমিকা আছে, যি তেওঁৰ দলৰ চিয়ালিডাৰ। তাইৰ নাম জিন। ইয়াৰ উপৰিও ৰেলখনত দুগৰাকী বনীয়েক আৰু এজন দুখীয়া গৃহহীন লোকো ৰেলখনত থাকে। এই মানুহজনৰ ওপৰত অলপ সন্দেহ হৈছিল। এই মানুহজনক টিকটৰ কথা সোধাত তেওঁ ক'লে যে সকলোৰে মৃত্যু হ'ব। ইয়াৰ বাহিৰে আন এজন কপল আছে। মানুহজনৰ নাম পাৰ্ক আৰু তেওঁৰ এগৰাকী গৰ্ভৱতী পত্নী আছে, যাৰ নাম চেৰি হয়। যেতিয়া ৰেলখন যাবলৈ ওলাইছে, তেতিয়া সেই ৰেলখনত এজনী ছোৱালী চুমাই, যাৰ ভৰিখন কোনোবাই কামুৰিছিল। অলপ পিছতে সেই ছোৱালীজনী তললৈ পৰি যায়। তাইক পৰি থকা দেখি তাত এজনী ৰেলৰ ষ্টাফ আহি তাইৰ অৱস্থা দেখি তাই মেডিকেল টিমক ফোন কৰে। কোৱাৰেণ্টাইনত থকা মানুহবোৰ দেখিলেই গম পোৱা যায় যে গোটেই চহৰখনতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ কোনোৱে গম পোৱা নাছিল যে গোটেই চহৰখনত ভাইৰাছ বিয়পি পৰিছে। লি তাৰ জীয়েকক কাষত নেদেখি তেওঁ জীয়েকক বিচাৰিবলৈ যায়। আনহাতে যিজনী ছোৱালীৰ ভৰিখন কোনোবাই কামুৰিছিল, এতিয়া তাই জম্বি হৈ গৈছে। তাই কৰ্মচাৰীজনকো কামুৰে আৰু সেই ছোৱালীজনীয়ে বেছবল দলৰ কিছুমান খেলুৱৈকো কামুৰে আৰু এতিয়া সিহঁতে আটাইকেইজন জম্বিলৈ পৰিৱৰ্তিত হয়। গোটেই ৰেলখনতে হুলস্থুলীয়া পৰিৱেশ। প্ৰায় গোটেই বেছবল দলটোৱে জম্বি হৈ গৈছিল। সিহঁতে বাকীবোৰক আক্ৰমণ কৰে। মানুহবোৰ এটা কোচৰ পৰা আন এটা কোচলৈ দৌৰি আছিল। আনফালে লিজিয়েকক বিচাৰি আছিল। ছোৱালীজনীক বিচাৰি থাকোঁতে তেওঁ এটা কোচত আহে, য'ত সকলো মানুহ জম্বিলৈ পৰিণত হৈছে আৰু জম্বিবোৰে লিক দেখাৰ লগে লগে তেওঁৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে। সোৱানে যেতিয়া পিছফালৰ পৰা দেউতাকক মাতে, তেওঁ কেনেবাকৈ জীয়েকক লৈ যায় এটা বেলেগ কোচত আহে, য'ত থকা মানুহবোৰ ঠিকে আছিল। তাত উপস্থিত হোৱাৰ পিছত খৰদৰকৈ গেটখন বন্ধ কৰি দিয়ে। চিপাৰে গৰ্ভৱতী চেৰি আৰু পাৰ্ট কেনেবাকৈ নিজকে জম্বিৰ পৰা ৰক্ষা কৰি একেটা কোচত উপস্থিত হয়। কিন্তু লিয়ে কোচটোৰ গেটখন বন্ধ কৰি ৰাখিছিল। পাৰ্ক গেটখন খুলিবলৈ কয়। গেটখন খুলিব নে নুখুলিব সেই কথা অলপ সময় ভাবি থাকে। কিন্তু জম্বিবোৰ ওচৰলৈ অহাৰ লগে লগে গেটখন খুলি পাৰ্ক আৰু ঘৈণীয়েকক ভিতৰলৈ আহি দি গেটখন বন্ধ কৰি দিয়ে। ইয়াৰ পিছত পাৰ্কৰ লিৰ ওপৰত অলপ খং উঠে, কাৰণ তেওঁ গেট খুলিবলৈ অলপ দেৰি হ'লে হয়তো সিহঁত দুই মৰিলেহেঁতেন। কিছু সময়ৰ পাছত ৰেলখনত এটা ঘোষণা হয় যে ৰেলখন পিছৰ ষ্টেচনত নৰখে। কিন্তু কিম নামৰ এজন মানুহে কয় যে আমি পৰৱৰ্তী ষ্টেচনত নুমিম, নহ'লে আমি সকলো মৰিম। কিন্তু ট্ৰেইনৰ কেপ্টেইনৰ হাতত পিছৰ ষ্টেচনত অৰবলৈ নিৰ্দেশ নাছিল। কিছু সময়ৰ পাছত যেতিয়া ৰেলখন পাছৰ ষ্টেচনৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া আমি দেখিবলৈ পাওঁ যে ইয়াত বহু লোকে ৰেলখনত উঠিবলৈ ৰেলখন ৰখাবলৈ চেষ্টা কৰিছিল, কাৰণ প্লেটফৰ্মত উপস্থিত থকা সকলো মানুহক জম্বি আক্ৰমণ কৰিছিল। আৰু ইয়াতে গম পোৱা যায় যে সমগ্ৰ চহৰখনতে ভাইৰাছ বিয়পি পৰিছিল। এই ষ্টেচনৰ ওচৰতে ৰেলখনত ঘোষণা কৰা হৈছে যে এই ৰেলখন পৰৱৰ্তী ষ্টেচনত ৰৈ যাব, কাৰণ বাকী যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে আৰ্মি মতা হৈছে। অলপ সময়ৰ পিছত সেইটো ষ্টেচন আহে। এই ষ্টেচনটো সম্পূৰ্ণ খালী আছিল। ইয়াত কাকো দেখা পোৱা নগ'ল। কিছুমান মানুহ ট্ৰেইনৰ পৰা নামি প্লেটফৰ্মতো আগবাঢ়ে। ইয়াত আমি দেখিবলৈ পাওঁ যে কিমে ট্ৰেইন ড্ৰাইভাৰজনক অনুৰোধ কৰে যে আমি ইয়াত ৰখিব নোৱাৰোঁ, ইয়াত বহুত বিপদ আছে। অৱশ্যে কেপ্টেইনে কিমৰ কথাবোৰ ৰাইট বুলি বিবেচনা কৰে, কাৰণ মিলিটাৰীৰ মানুহ বাদে দিয়া ইয়াত এটা কুকুৰ নাছিল। আনহাতে সকলো যাত্ৰী মূল গেটৰ ফালে যাই আছিল, কিন্তু লি ছোৱালীজনীৰ সৈতে বেলেগ ৰাস্তা এটাৰে গ'ল। কিন্তু ইয়াত আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ পিছে পিছে সেই অঘৰী মানুহজন আহে। এয়া দেখি সোৱানে দেউতাকক কৈ আমি বাকী মানুহবোৰক লগত লৈ যাব লাগে, কিন্তু তেওঁ কয় আমি এতিয়া কেৱল নিজৰ কথা ভাবিব লাগে। সোৱানে কান্দি কান্দি দেউতাকক কয় যে তোমাৰ কাৰণে মায়েও আমাক এৰি থৈ গ'ল, তুমি কেৱল নিজৰ কথাই ভাবা।
আনহাতে সকলো যাত্ৰী মূল গেটৰ ফালে আগবাঢ়িছিল য'ত আমি দেখিলোঁ যে সকলো মিলিটাৰী মানুহ জম্বিলৈ ৰূপান্তৰিত হৈছে ইমানবোৰ জম্বি দেখি মানুহৰ মাজত হুলস্থুল লাগিল মানুহবোৰ নিজৰ জীৱন ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰিছে লি তালৈ যায় কিন্তু এই গেটখনত তেওঁক নিবলৈ কোনো নাহে কিন্তু তাত মিলিটাৰী মানুহ আছে আৰু তেওঁলোকো জম্বিলৈ ৰূপান্তৰিত হৈছে লি বেগেৰে দৌৰি জীয়েকৰ ওচৰলৈ যায় যেতিয়া জম্বি জীয়েকৰ পিছফালে আহে আৰু সোৱানক আক্ৰমণ কৰিব ওলোৱাৰ লগে লগে পাৰ্কটালৈ আহি সোৱানক বচায় ইয়াৰ পিছত বাকি থকা মানুহবোৰ প্লেটফৰ্মৰ পৰা ওলাই আহি প্লেটফৰ্মৰ গেটখন বন্ধ কৰি দিয়ে যাতে কোনেও ওলাই আহিব নোৱাৰে কিন্তু আইনাৰ গেটখন কিমান সময়নো টিকিব গ্লাছ ভাঙি সকলো জম্বি প্লেটফৰ্ম আহিল কিছুমান ৰেলত উঠিবলৈ গৈ ভুল গেট খুলি দিলে জম্বিবোৰ বাহিৰত আহিল সকলো নিজৰ জীৱন ৰক্ষা কৰিবলৈ ৰেলত উঠিব চালে ইয়াত আমি দেখিবলৈ পাওঁ যে সেই দুগৰাকী ডাঙৰ ভনীয়েকৰ জীৱন জম্বিৰ পৰা বচাবলৈ ৰেলৰ কৰ্মচাৰী আৰু চিয়াৰ লিডাৰ এজনীয়ে ভনীয়েক এগৰাকীক আন এটা কোচলৈ লৈ যায় আৰু এগৰাকী ভনীয়েকক গৰ্ভৱতী চেৰি সোৱানক লৈ আন এটা কোচলৈ লৈ যায় আৰু ৰেলত উঠে সিহঁতে যিটো কোচত উঠে তাত বহুত জম্বি আগৰ পৰা আছে আৰু জম্বিৰ পৰা নিজকে বচাবলৈ তেওঁলোকে বাথৰুমত সোমায় আনহাতে কিমে এটেণ্ডেণ্ট এজনক ধৰি কয় ভাই কাৰ বাবে অপেক্ষা কৰি আছা সোনকালে বল নহ'লে আমি ইয়াতে মৰিম কিন্তু জিনে কয় যে মোৰ বন্ধুসকল এতিয়াও প্লেটফৰ্মত আছে আহিব দিয়ক তাৰ পিছত আমি যাম কিন্তু কিম বৰ্নিছ মানুহ আছিল এটেণ্ডেন্সজনে ফোন কৰি ৰেলখন ষ্টাৰ্ট কৰি দিয়ে আনহাতে আমি দেখোঁ পাৰ্কলি মিলি গেটখন ধৰি ৰাখিছিল যাতে জম্বি আহিব নোৱাৰে কিন্তু গ্লাছ ভাঙিবলৈ ওলোৱাৰ লগে লগে সিহঁতে পলাই যাবলৈ ধৰিলে কিন্তু দৌৰি থাকোঁতে ইয়াং দুয়োজন বন্ধুক জম্বি আক্ৰমণ কৰে কিন্তু যিকোনো প্ৰকাৰে সিহঁতে ৰেলৰ ফালে আগবাঢ়ে কিন্তু ৰেলখন ইতিমধ্যে ৰানিংত আছিল আৰু তিনিজনৰ পিছফালে জম্বি খেদি আছিল নিজৰ জীৱন বচাবলৈ কেনেবাকৈ এটা খালী কোচত সোমাই ট্ৰেইনত উঠাৰ পাছত ইয়াং বান্ধৱী জিনক ফোন কৰি কয় যে আমাৰ সকলো বন্ধু মৰি গ'ল আমি তোমালোক থকা কোচটোত যাই আছোঁ ইয়াৰ পিছত পাৰ্কে তেওঁৰ পত্নীক ফোন কৰে কিন্তু সোৱানে ফোনটো ধৰে তাই কয় যে তেওঁলোকে এটা কোচত আছে জম্বি আছে আৰু নিজকে বচাবলৈ তেওঁলোকে এটা টয়লেটত লুকাই আছে আৰু তাই কয় যে তাই 13 নম্বৰ কোচত আছে কিন্তু পাৰ্কলি নম্বৰ কোচত আছে এতিয়া তেওঁলোকৰ সিহঁতৰ ওচৰত যাবলৈ হ'লে 9 পৰা 13 মাজত থকা কোচ কেইটা পাৰ কৰিব লাগিব গতিকে সিহঁতে সম্পূৰ্ণ প্ৰস্তুতি চলাই আগবাঢ়ি যাবলৈ প্ৰথমটো কোচ এই লোকসকলে অতি উৎসাহেৰে যুঁজে আৰু তেওঁলোকে জম্বিবোৰক মাৰি আগবাঢ়ি যায় যেতিয়া সিহঁতে আগৰ কোচটোত আহে তেতিয়া তেওঁলোকে দেখে যে ইয়াত গোটেই বেছবল টিমটো জম্বিলৈ পৰিৱৰ্তন হৈছে ইয়াং তেওঁৰ বন্ধুক জম্বিৰ ৰূপত দেখি হতাশ হৈ পৰে পাৰ্ক আৰু লি জম্বি বিৰুদ্ধে যুঁজিবলৈ সাজু হয় তেতিয়া এটা টানেল আহে ৰেলত আন্ধাৰ হৈ পৰে ইয়াত তেওঁলোকে লক্ষ্য কৰে যে জম্বিবোৰ আন্ধাৰত দেখা নাপায় গতিকে এই লোকসকলে আন্ধাৰৰ সুযোগ লৈ ফাইট নকৰাকৈয়ে জম্বিৰ পৰা নীৰৱে পলায়ন কৰে আৰু এই কোচটো পাৰ হয় ইয়াৰ পিছত লি আগৰ কোচটো পাৰ হ'বলৈ এটা প্লেন কৰে তেওঁ পাৰ্কৰ ফোনটো আনফালে দলিয়াই দিয়ে আৰু তাৰ ফোনটোৰ পৰা সেই ফোনটোলৈ ফোন কৰে আৰু ফোনটো ৰিং বাজিলেই সকলো জম্বি মোবাইলটোৰ ফালে যায় আৰু আন্ধাৰৰ সুযোগ লৈ সিহঁতে মনে মনে তাৰ পৰা ওলাই যায় এতিয়া লি জেকক লগ পাই বৰ সুখী হয় আৰু পাৰ্কে পত্নীকো লগ পাই সুখী হয় কিন্তু তেতিয়াই টানেল শেষ হৈ যায় আৰু সিহঁতে টয়লেটৰ ভিতৰত সোমাই যায় ইয়াৰ পিছত সিহঁতে মোবাইলত চাই গম পায় যে 3 মিনিটৰ পিছত টানেল আহিব আৰু আন্ধাৰৰ সুযোগ লৈ এই কোচটো পাৰ কৰিব লাগিব ইয়াৰ পিছত ইয়াং বান্ধৱী জিনক ফোন কৰি কয় যে আমি গৈ আছোঁ আপোনালোকৰ কোচটোৰ গেটখন খুলি ৰাখিব জিনে মানুহবোৰক কয় যে মোৰ বন্ধুসকল আহি আছে আমি তেওঁলোকৰ বাবে গেটটো খুলিব লাগিব কিন্তু কিমে গেট খুলিবলৈ অস্বীকাৰ কৰে তেওঁ কয় যে সেইসকল লোক যে ইনফেক্টেড নহয় তাৰ কি প্ৰমাণ আছে গতিকে আমি গেটখন খুলিব নালাগে বাকি পেছেঞ্জাৰবোৰে তেওঁলোকৰ কথাত সন্মতি দিলে আনহাতে টেনেল আহি আন্ধাৰ হোৱাৰ লগে লগে এই লোকসকলে আন্ধাৰৰ সুযোগ লৈ কোচটো পাৰ হয় কিন্তু গেট পাৰ হোৱাৰ সময়তে টেনেল শেষ হৈ যায় আৰু সিহঁতক জম্বিয়ে খেদে আনহাতে লিয়ে আনটো কোচৰৰ গেট খুলিবলৈ চেষ্টা কৰিছিল যদিও ইয়াত কিমৰ ভাবুকিৰ বাবে কোনোৱে গেট খুলিবলৈ সাজু নাছিল এইফালে পাৰ্কে জম্বি সোমাব নোৱাৰাকৈ গেটখন ধৰি ৰাখিছিল আৰু আনফালে লিঅ'তে গেটখন খুলিবলৈ চেষ্টা কৰিছিল সেই বৃদ্ধা মহিলা আৰু গৰ্ভৱতী মহিলাগৰাকীয়ে সেই শিশুটিৰ সৈতে এঠাই থিয় হৈ আছে কিন্তু আনফালে কাৰো ইমান কোনো দয়া নাছিল যে গেটটো খুলি দিয়ক কিন্তু বহু চেষ্টাৰ পিছত কেনেবাকৈ সেই গেটখন খুলি সেই কোচটোত প্ৰৱেশ কৰে আৰু বাকী মানুহবোৰ কোচটোলৈ যায় কিন্তু সকলোৰে জীৱন বচাবলৈ পাৰ্কে নিজৰ জীৱনৰ আহুতি দিয়ে আৰু জম্বি ৰখাবলৈ তাতেই থাকে আৰু লিক তেওঁৰ পত্নীৰ যত্ন ল'বলৈ কয় ইয়াৰ পিছত পাৰ্কৰ পত্নী আৰু জীয়েকক লৈ তাৰ পৰা গুচি যায় ইয়াত আমি দেখিবলৈ পাওঁ যে সকলো জম্বিয়ে গেট ভাঙি পাৰ্কক মাৰি পেলায় আৰু লগতে দুজন ভনীয়েকৰ এজন মৰিল আনটো কোচ পোৱাৰ পিছত লি কিমৰ ওপৰত বৰ্ষণ কৰে আৰু কিমক কয় যে আপুনি যদি সঠিক সময়ত গেটখন খুলি দিলেহেঁতেন তেন্তে আজি মহিলাগৰাকী আৰু মোৰ বন্ধু জীয়াই থাকিলেহেঁতেন কিন্তু কিমে ভুল মনাৰ পৰিৱৰ্তে তেওঁ মানুহক কোচত নিদিয়ে যে এই মানুহবোৰ জম্বি থকা কোচৰ পৰা আহিছে গতিকে আমাৰ লগত থাকিব নিদিওঁ তেওঁলোকে আন কোনোবা কোচত যাব লাগে বাকী মানুহবোৰেও একেই কথা কয় বুঢ়ীজনীয়ে ভনীয়েকক জম্বি হোৱা দেখি দুখত আছিল পিছত তেওঁলোকে আনটো কোচলৈ যায় আৰু যিনো তেওঁলোকৰ লগত যায় আটাইকেইজন গুচি যোৱাৰ পিছত এইটো কোচৰ মানুহবোৰে গেটখন সঠিকভাৱে বন্ধ কৰি দিয়ে যাতে সেই মানুহবোৰ ইয়ালৈ আহিব নোৱাৰে ইয়াত আমি দেখিবলৈ পাওঁ যে সেই বুঢ়ী ভনীয়েকে কোচৰ গেটখন খুলি দিয়ে কাৰণ তাৰ ভনীয়েকৰ মৃত্যুৰ কাৰণ এইবোৰ মানুহক গেট খোলাৰ লগে লগে কোচত জম্বি প্ৰৱেশ কৰি সকলোকে সংক্ৰমিত কৰে লিয়াজিয়েকক কয় যে তোমাৰ জন্মদিনত মই তোমাৰ মাক লগ কৰিম পিছত ৰেলখন এটা ষ্টেচনত ৰৈ যায় কাৰণ আগৰ ট্ৰেকটো বন্ধ হৈ আছিল
এতিয়া সকলো আন এখন ৰেলত যাবলৈ তলত নুমিল। তাত আমি দেখিবলৈ পাওঁ যে কিমে এজন ষ্টাফৰ সৈতে এটা শৌচাগাৰত লুকাই আছে। তেওঁ বাচিবলৈ ষ্টাফজনক জম্বিৰ মাজত পেলাই দিয়ে আৰু তাৰ পৰা পলাই যায় আনখন ট্ৰেইনলৈ যাবলৈ ইয়ং আৰু জিন ৰেলৰ মাজেৰে যায়। ইয়াত কিমে জিমন জম্বিৰ মাজত পেলাই দি তাৰ পৰা পলাই যায়। এতিয়া জিম জম্বি হয়, কিন্তু ইয়ং তাইক এৰি নাযায় কাৰণ সি তাইক বহুত ভাল পায়। পিছত তাই তাক কামুৰে আৰু জম্বি হৈ যায়। সিবাৰ আমি দেখিবলৈ পাওঁ যে কেপ্টেইন এখন ৰেলৰ ওচৰত যায়, কিন্তু কেপ্টেইনে ৰেলৰ পৰা নামি কিমক সহায় কৰিবলৈ যায়। কিন্তু কিম ইমানেই হাৰামী যে সি নিজক বচাবলৈ কেপ্টেইন জম্বিৰ আগত ঠেলি দিয়ে। অলপ পিছত এখন জুই লগা ট্ৰেইন আহি লিহত থকা ৰেলখনক খুন্দা মাৰে আৰু জম্বি থকা ৰেলৰ তলত আবদ্ধ হয়। অঘৰী মানুহজনে নিজৰ জীৱনৰ কথা নাভাবি জম্বিবোৰক ৰাখি ধৰে আৰু এই চমতে লি তাৰ ছোৱালী আৰু গৰ্ভৱতী মহিলাজনী ওলাই আহে। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে লি আৰু গৰ্ভৱতী মহিলাজনী এখন চলন্ত ৰেলৰ পিছফালে দৌৰিছে আৰু সিহঁতৰ পিছফালে জম্বি দৌৰি খেদি ফুৰিছে। কিন্তু তথাপিও এই লোকসকলে সাহস হেৰুওৱা নাই আৰু কেনেবাকৈ ৰেলত উঠে। কিন্তু লি ড্ৰাইভৰ ৰুমত যাই দেখে যে তাত হাৰামী মানুহ কিম আছিল, কিন্তু সিও ইনফেক্টেড হৈছে। সি লিক হঠাতে আক্ৰমণ কৰে আৰু লিৰ হাতত কামুৰিবলৈ সক্ষম হয় আৰু লি তাক কিবা কৰি তলত পেলাই দিয়ে। তেওঁ জানিছিল যে তেওঁ সংক্ৰমিত হৈছে। তেওঁ খৰদকৈ গৰ্ভৱতী মহিলাগৰাকী আৰু তেওঁৰ ছোৱালীজনীক কেপ্টেইনৰ ৰুমত লৈ যায় আৰু ৰেলৰ বিষয়ে কিছুমান কথা কয়, যি কয় যে ৰেলৰ পৰা নামি মাকৰ ওচৰলৈ যাবা আৰু বুসান পোৱালৈকে এই আণ্টিৰ লগত থাকিবা। ছোৱানে বহুত কান্দে, তাই দেউতাকৰ পৰা বেলেগ হ'ব বিচৰা নাছিল। কিমে বাহিৰত ওলাই আহি বহুত কান্দি কান্দি ছোৱালীজনীৰ কথা ভাবে। জিকৰ লগত কটোৱা মুহূৰ্তবোৰ মনত পৰে আৰু জীৱনৰ শেষ মুহূৰ্তত সেই স্মৃতিবোৰ চকুত লালন পালন কৰি হাঁহি হাঁহি তলত পৰি যায়। এয়া দেখি ছোৱানে চিঞৰি কান্দে। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে কিছু সময়ৰ পাছত সেই ৰেলখন বুসান ষ্টেচন পালেহি। ইয়াত দুজনে ৰেলৰ পৰা নামি এটা টানেলৰ মাজেৰে আগবাঢ়ি যায়। ইয়াত বহু আৰ্মি জোৱান বহি আছিল। সিহঁতক দেখি সামৰিক বাহিনীয়ে সিহঁত নৰ্মেল ব্যক্তিনে সংক্ৰমিত জম্বি ধৰিব পৰা নাছিল। আৰ্মি গুলী চলাবলৈ ওলোৱাৰ লগে লগে ছোৱানে তাইৰ দেউতাকে গোৱা এটা গান গায়। তেতিয়াই সামৰিক বাহিনীৰ লোকে বুজি পায় যে ইহঁত জম্বি নহয় আৰু দুকে উদ্ধাৰ কৰে। এনেকৈয়ে চিনেমাখন ইয়াতে শেষ হয়। প্লিজ ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়।